হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া দেখিছেনে স্কুটিবোৰ কেনেকৈ ৰাখি থোৱা আছে। এইখিনি ৰাখি থোৱা আছে ডিলাৰত। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাওঁতে দেখা পালোঁ। মনটো বহুত ভাল লাগিছে যে স্কুটি এখন পাম। কলেজত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব যাওঁতে ভিডিঅ' বনোৱা নহ'ল, কাৰণ পৰীক্ষা শেষ কৰি উৎপাতত যাব লগা হৈছিলে। সেইকাৰণে ডিলাৰত অকণমান বনালোঁ ভিডিঅ'। এই TVSৰ ডিলাৰ আহি পাই গ'লোঁ। ভিতৰত গৈছোঁ। এয়া সকলোৱে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আছে, আমিও বহি আছিলোঁ। আজিৰ ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে মই এইখিনি কৈ দিব বিচাৰোঁ যে ক'ত কি কেনেকৈ ডকুমেণ্ট লাগিলে, কি কৰিব লগা হ'ল, যাতে নেক্সট টাইম যিসকল ষ্টুডেণ্টে পায় তেওঁলোকৰ যাতে অকণ হ'লেও কিবা এটা হেল্প হয়। কলেজ ভেৰিফিকেশ্যনৰ কাৰণে আমাক লাগতিয়াল ডকুমেণ্টখিনি এয়া মই স্ক্ৰীণত দি দিছোঁ। এইখিনিৰ উপৰিও লাগিছিল এখন ছেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট। সেয়া আমাৰ কলেজৰ পৰাই দিছিলে। আমি প্ৰিণ্ট কৰি ওলাই লৈছিলোঁ আৰু নিজৰ ডিটেইলছখিনি তাত ফিল আপ কৰিছিলোঁ। ডকুমেণ্টখিনি ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত এয়া পাই গ'লোঁ বাণীকান্ত কাকতি চাৰ্টিফিকেট। এতিয়া এইখিনি লৈ ডিলাৰ যাব লগা হ'ল। ডিলাৰত বেছি ডকুমেণ্টৰ প্ৰয়োজন হোৱা নাছিলে। এয়া লাগতিয়াল ডকুমেণ্টখিনি মই স্ক্ৰীণত দেখুৱাই দিছোঁ। গুড আফটাৰনুন গাইজ। এয়া বহু অপেক্ষাৰ অন্তত আজি ফাইনেলি স্কুটি ল'বলৈ গৈ আছোঁ। টমটমতে গৈ আছোঁ, কাৰণ আমাৰ ঘৰৰ পৰা ডিলাৰ বেছি দূৰ নহয় আৰু লৈ আহিব লাগিব। পাপাই চলায় আৰু মই চলাব নাজানোৱে যিহেতু, সেইকাৰণে। তেনেহ'লে চাই থাকক তাত গৈ কি কৰিলোঁ, কেনেদৰে কি হ'ল। এয়া আহি পাই গ'লোঁ ডিলাৰ, আৰু সেয়া দেখিছেনে কিছু সংখ্যক ষ্টুডেণ্টে পালেই স্কুটি। ডিলাৰ আহি পাই গ'লোঁ। এতিয়া ওপৰত গৈ আছোঁ, চাওঁ কি হৈ আছে বা ওপৰত নামুলি খাব লাগিব। বহুত দেৰিকৈ আহি পালোঁ, টাইম বেছিয়ে হ'ল। গৈ লওঁ, দেখাই আছোঁ। ওপৰত গৈ লৈ নিজৰ নাম লিখালোঁ। তেওঁলোকে মই দিয়া ডকুমেণ্টখিনি বিচাৰি নাম লিখি ক'লে যে ফোন মাৰিম, তেতিয়া আহিবা লৈ যাবলৈ। ওপৰত বহিবলৈ দিলে। সেয়া এতিয়াও ডকুমেণ্ট ভেৰিফিকেশ্যন চলিয়ে আছে, তেওঁলোকে কৰি আছে। এতিয়া যাওঁ। স্কুটিখনৰ লগত এখন ফটো উঠালে তেওঁলোকে। এয়া স্কুটি লৈ অহাৰ পিছত দাদাজনে দেখাই দিছে যে কোনফালে চাবি পকালে কি খোল খায়, কি হয়। স্কুটিটো দিওঁতে তেওঁলোকে এটা কুপন দিছিলে হেলমেট আৰু ফ্ৰী ৱাশ্বিঙৰ কাৰণে। হেলমেট ল'বলৈ গৈছোঁ আৰু দেখুৱাইছোঁ হেলমেটটো খুলিম। এতিয়া এয়া খুলিলোঁ। এয়া ঘৰ যাবলৈ ওলালোঁ। পাপাই লৈ গ'ল স্কুটি, মই গৈছোঁ পিছে বহিমগৈ এতিয়া। এয়া হেলমেটটো ফাইনেলি পাই গ'লোঁ স্কুটি, আৰু স্কুটি পাই লৈ এয়া বহি গৈ আছোঁ। পাপাই চলাই আছে স্কুটি। যাওঁ আৰু চলাব নাজানোৱে যিহেতু, চলাব শিকাৰ পিছত চলাম আৰু। এয়া স্কুটি। এয়া এবাৰ দিছে আমাক TVSৰ জুপিটাৰ। আগতে প্লেজাৰ দি আছিলে, এতিয়াও দিছে চাগে, য'ত মানে ডিলাৰ হিচাপে দিছে। মোৰ TVSৰ ডিলাৰ পৰিলে, সেইকাৰণে মই TVSৰ এয়া ৰঙা স্কুটি পাই গ'লোঁ। আজিলৈ আহিছোঁ, বাই বাই।